আমি এতিয়া আজি 31 ডিচেম্বৰ এয়া খৰি ফালিছোঁ খৰি ফালি আছে আজি চুঙা খাম গাহৰি চাহৰি ওলাব আৰু পৰি গৈছিলোঁ গাইজ এইপিনে কিবা ক'ব নেকি খাকে দু এইটো কোনোবা এটা দেশত মানে কিবা কুকুৰা এজনীয়ে বোলে খাক কিন্তু দূৰ কয় সেইটোতে মানে লাগি আছে অথনিৰ পৰা এইপিনে আমাৰ প্ৰিয়ংকা ডাৰ্লিং 31 ডিচেম্বৰ কাৰণে আজি ক'তো জেগা টেগালৈ যোৱা নাই ঘৰতে এনেই আৰু অকণমান খাম আৰু লগে ভাগে কোনোবা মোৰ লগৰ দুজনীও আহিব আৰু ঘৰৰ কোনোবা আৰু আহিব ওচৰৰ সেনেকৈ অকণমান সৰু সুৰাকৈ পাৰ্টি এটা কৰিম আৰু আপোনালোকৰ যদি ক'ৰবাত বেলেগত ক'ৰবাত পাৰ্টি চাৰ্টি কৰিছে ক'ব আমি এতিয়া চুঙা কাটিব লৈছোঁ গাইজ এয়া বাঁহে বা খালি আমি এতিয়া আমাৰ এক্সপিৰিয়েঞ্চ নাই কাটাৰ খালি এতিয়া মানে যি পাৰোঁ কৰি যাম আৰু এতিয়া দেখাই আছোঁ আগলৈ হেল্ল' গাইজ এতিয়া আমি গা চা ধুই আহিছোঁ লাইট ফিটিং কৰিছে আজি আমাৰ পাৰ্টিটো মানে এইখিনিতে হ'ব সৰু মৰু পাৰ্টি আপোনাৰ লাইট ফিটিং কৰি আছে আপোনাৰ বহি আছে আজি সৰু সুৰাকৈ পাৰ্টিখিনিতে চলিব এইফালে লাইট ফিটিং কৰি আছে ধুনীয়াকৈ এইফালে মাংস পুৰি খাম আৰু ধুনীয়াকৈ এইবোৰ বস্তুবোৰ যোগাৰ কৰি আছোঁ লাহে ধীৰে গাইজ এতিয়া আমাৰ চব ৰেডি হৈ গ'ল এইফালে মাংস পুৰি আছে গাইজ হেল্ল' গাইজ এইপিনে মোৰ লগৰ কেইজনী আহি গ'ল পৰহিলৈ আমাৰ এক্সাম গাইজ মনত পেলাই দিছোঁ আৰু আজি ফূৰ্তি কৰি লৈছোঁ আৰু হেল্ল' গাইজ কান্দি গৈছে দেই গাইজ পিঁয়াজ কাটি কান্দি গৈছে কান্দি গৈছে কান্দি গৈছে খালাত খালাপ হৈ গৈছে নিজৰ এটা ইমান ডাঙৰ হেৰি হয় ন নিজৰ এটা লেভেলত থাকিব পাৰে ন গাইজ এইফালে নাচিবলৈ লৈছে